বিচাৰখন কিহৰ কাৰণে দিলা প্ৰবলেমটো কি কোৱা মাননীয়া আজি সভাৰ সভাপতি মহোদয় সভাপতি কই মই সভাপতি এনি প্ৰবলেম এমান সৰু সভাপতিক জাজমেন্ট কৰিব আইছা না বিচাৰ দিব আইছা দিব আহিছো তে বকি যোৱা মাননীয়া আজি সভাৰ সভাপতি মহোদয় আৰু উপস্থিত ৰাইজ মই মানে এবছৰ আগতে মোৰ তিৰিক বিয়া পাতিছিলো এতিয়া আৰু পাতিব মন নেকি নহয় তেনেহলে মোৰ কাহিনীটো কৈছো আচ্ছা কোৱা যেতিয়া মই বিয়া পাতিছিলো তেতিয়া হৰেৰে খবৰ দিব পাহৰিছিলা নেকি নহয় হে তে আৰে মই কৈ আছো তো শুনকছো আচ্ছা কৈ যোৱা যেতিয়া মই বিয়া পাতি আনিছিলো তেতিয়া ঠিকে চলি আছিল এতিয়া কি নচলে নেকি নাই সাৰ্ভিসিং দিবলগীয়া আছে থেত আপুনি বুজা নাই তুমি বুজাই দিলে আমি বুজিম নে কি কৰাইছ হয় 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 আপুনি বুজাবাৰ কাৰণেতো সুবিধাটো দিবা লাগিব তোমাৰ বিয়াৰ ষ্টৰী শুনিব আমাৰ টাইম নাই মেন কাহিনীটো কোৱা কি হৈছে কেদিমান আগত কালাচানৰ লৰাই বৰ ঘনকাই গৈছিল মোৰ ঘৰত তোমাৰ ঘৰনিয়াৰে বন্ধনৰ পৰা পইচা চইচা লৈছিল চাগে থেত তেৰি নাই লোৱা তেনেহলে কিয় গৈছিল নাজানো তোমাৰ মাইকিক সুধিব লাগিল মাইকি সুধিব নালাগে সি বেয়া ধান্দাত গৈছিল তুমি কেনেকে গম পালা সি বেয়া ধান্দাত যে গৈছিল মাইকি কৈছিল নেকি তোমাক নাই গোৱা তে কিয় কলা সি বেয়া ধান্দাত যোৱা বুলি মোৰ সন্দেহ হৈছিল আচ্ছা এতিয়া সি নাযায় কিয় এতিয়া সি ভাল হৈছি ভাল হলে কি হব এটাও প্ৰব্লেম আছে কি প্ৰব্লেম তাৰ বাপেকে যা কৰছি ইস বাপেকে হৈছে কালাচান ওয়াও এটুটো ভাল কথা বিগ ব্রেকিং নিউজ মোৰ ঘৰত বাপেক পুতুৱাকৈ যায় এইটো কিহৰ ভাল নিউজ তে গাঁৱৰ ল'ৰা সবে যাব লাগিছিল নেকি থেত আপুনি কি কথা কয় হে থেত একো বিচাৰিছে নকৰো যাওঁ ওরা আগতে নিজৰ খেতিত বেৰা দি লোৱা তাৰপিছত বেলেগৰ গৰুক দুখ দিবা এইবাৰ বাপেক পুতুৱাক দেখা পালে দুকু একলত বান্ধি থৈ দিম